মাজে মাজে আহিব, কেতিয়াবা আহিব, যেতিয়া বস্তু আহিব, আমাৰ আঁচনি আহিব, সেই আগত যেতিয়া অৰুণোদয় আঁচনি আহিছে, তেতিয়া আঁচনি মানে ঘৰৰ আঁচনি, সেই আঁচনিয়ে হওক, কনকলতা আঁচনিয়ে হওক, বিধৱা পেঞ্চনে হওক, কালী পূজা আপোনালোকে নিশ্চয় কৰে, যিমান পূজা কৰে এই মহিলা আপোনালোকে জানে যে আমাৰ যি ধৰিত্ৰী, এই যে আমাৰ পৃথিৱীখন, এই ধৰিত্ৰীক আমি কি পূজা, আই বুলি পূজা, আই মাতৃ বুলি পূজা কৰোঁ। সেইকাৰণে কৈছে যে ভাৰত মাতা, ভাৰত মাতা। আপোনালোকে এবাৰ কওকচোন মোৰ লগতে, ভাৰত মাতা কি? ভাৰত মাতা কি? শুনি লওক, পশুৰামৰ যেতিয়া মানে কি সত্ৰীয়সকলক ধ্বংস কৰিছিল, সত্ৰীয়সকলক মৃত্যুদণ্ড দিছিল, পূজা কৰে নহয়, হয় নহয়? পূজা কৰে নে কলেজ বাবা? আমাৰ যি টকা পইচা আহে বুলি কয়, প্ৰায় ব্যৱস্থা দাঁতটো ভাঙি দিলে। আপোনাৰ গণেশৰ দেখিছে, দাঁতটা ভঙা দেখিছে নাই? গণেশ বাবা দাঁতটো ভাঙি দিলে। দাঁতটো ভাঙোতে কি হ'ল, গম পালে পুখুৰামে কৰিলে। তেতিয়া পাৰ্বতীয়ে কি কৰিলে যে মই যিমান দেৱতা আছে সকলোকে মই মাতিলে, সৰস্বতীক মাতিলে, যিমান মহিলা মানে তেনেকুৱা আই মাতৃসকল, আইসকল আছে সকলোকে নিমন্ত্ৰণ জনালে। মানে অচম্বিত হৈ পৰি, হতভম্ব হৈ পৰি তেওঁলোকে তেতিয়া সদল বলে আহিছে তেওঁক পূজা কৰিবলৈ, তেওঁক বুজাবৰ কাৰণে। শিৱই কি কৰিলে, কালি যিফালে যায় তেওঁ সেই ৰাস্তাত পৰি আছে, আছিলে পাৰ্বতী, পাৰ্বতী ৰাস্তাতে কালি, হয় নে নহয়? বুজিছে নেকি? বেলেগ হয় নে নহয়? আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি বিজেপিয়ে অসমৰ মাত্ৰ কেইবাৰ শাসন কৰিছে? মাত্ৰ এবাৰ যি নিকা হয়, নিজে নিকা হলে আপোনালোকক নিকাভাৱে কাম কৰিব, চব চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিব। কিন্তু এইবাৰ গাঁৱে ভয়ে বৰ্ণ বৈষম্য বিভিন্ন লোক, বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকক আপোনালোকে দেখা পাইছে।